হেল্ল' ফ্ৰেণ্ডছ, ভালে আছেনে আপোনালোক? আজি আকৌ এটা নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ। আজি আলু আৰু ব্ৰেডেৰে কেনেকৈ পকৰা বনাই চাওঁচোন আহক। এইখিনি বনাবৰ বাবে আমি প্ৰথমতে আলু কুকাৰত দি লৈছোঁ। এতিয়া অলপ পানী দি এইখিনি সিজিবলৈ বহাই দিম। আপোনালোকে নিজৰ সুবিধা অনুযায়ী বেলেগতো সিজাই ল'ব পাৰে। মই প্ৰেছাৰতে সিজাই লৈছোঁ। এতিয়া এবাটি বেচন লৈছোঁ। অকণমান হালধি দি দিছোঁ, অকণমান নিমখ দিছোঁ আৰু এবাটি চুজি দিছোঁ। এতিয়া জোখ অনুসৰি পানী দি এইখিনি ভালদৰে মিলাই ল'ম। পিঁয়াজ লৈছোঁ, আলুখিনি লৈছোঁ, জলকীয়া গুড়ি, ধনিয়া গুড়ি, নিমখ আৰু জিৰা গুড়ি লৈছোঁ। এইখিনি ভালদৰে সানি ল'ম। আমি সানি ল'লোঁ। এতিয়া ব্ৰেডৰ মাজত আলুখিনি ভৰাই ল'ম। ব্ৰেডৰ মাজত আলুখিনি এনেকৈ ভৰাই দিছোঁ। এতিয়া গোটেইকেইখন তেনেকৈ আলু ভৰাই আমি তৈয়াৰ কৰি ল'ম। এতিয়া অলপ ৰিফাইন তেল দি দিম। আৰু সেই ব্ৰেডখিনি এতিয়া বেচনত ডুবাই তেলত সেইখিনি দি দিম। এইখিনি অলপ সময় ভাজিব লাগিব, ৰংটো অহালৈকে, আৰু গেছটো কমাই ৰাখিব লাগিব। কালাৰটো দেখিছে নহয়, ধুনীয়াকৈ আহি গৈছে। আমাৰ ব্ৰেড পকৰাখিনি ৰেডি হৈ গ'ল। খুব সুন্দৰ হৈছে। আপোনালোকেও ঘৰত অতি সহজতে বনাব পাৰিব আৰু চাহৰ লগত খাবলৈও বৰ ধুনীয়া হয়। আৰু আপোনালোকে ঘৰত ট্ৰাই কৰিবচোন। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।